সানি ল'ম। এতিয়া আমি 1 ঘণ্টালৈকে ঢাকি থৈ দিম। এইটো আমি তেলটো দি লৈছোঁ। আমি এতিয়া মাছখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। মাছখিনি আমি লুটিয়াই দিম। মাছখিনি আমি ধুনীয়াকৈ উলিয়াই ল'ম। প্ৰথমতে আমি পিঁয়াজখিনি ভাজি ল'ম। আমি বনাবলৈ লৈছোঁ মাছ আৰু বাঁহৰ গাজৰ ৰেচিপি। পিঁয়াজখিনি আমি ধুনীয়াকৈ সিজাই ল'ব লাগিব। ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে। এতিয়া আমি বাঁহৰ গাজখিনি দিম। এতিয়া আমি দিম নিমখ সোৱাদ অনুসৰি। এতিয়া দিম অলপ হালধি। এতিয়া দিম জলকীয়া গুড়ি।
আমি এতিয়া ধুনীয়াকৈ ঢাকনিৰে ঢাকি দিম। এতিয়া আমি মাজতে ঢাকনখন গুচাই এবাৰ লৰাই দিম। আমি এতিয়া পানী দিয়াৰ পিছত ভালকৈ এতিয়া ঢাকনিৰে ঢাকি দিম। ধুনীয়াকৈ উতলিছে। আমি এপিচ এপিচকৈ ধুনীয়াকৈ মাছটো দি দিম। এতিয়া ধুনীয়াকৈ এবাৰ লৰাই ঢাকনিৰে ঢাকি 15 মিনিটমান ঢাকনখন গুচাই খাই লৈছোঁ। ধুনীয়াকৈ হৈ গৈছে আমাৰ বাঁহৰ গাজৰ ৰেচিপি। আৰু এতিয়া আমি নমাই দিম। দি দিছোঁ। এয়া চাওক ইমান ধুনীয়া মাছ আৰু খৰিচাৰ ৰেচিপি। খাম। पूरा टेस्टी।